নমস্কাৰ মই ৰিমি হাজৰিকা সকলোকে মোৰ চেনেলৰ মিছ কিচেনলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ পাভ মাছৰ টেঙা ৰেচিপিটো। এই ৰেচিপিটো স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী। ওমেগা 3, ওমেগা 6 আৰু লগতে ভিটামিন আৰু মিনাৰেলছৰ বহুত পুষ্টিগুণেৰে ভৰপূৰ। প্ৰিয় দৰ্শক, যদি আপোনালোকে ৰেচিপিটো চাই ভাল পায় এটা লাইক দিবলৈ নাপাহৰিবচোন। এই ৰেচিপিটো বনাবলৈ মই 3টা প্ৰথমতে পাভ মাছ লৈছিলোঁ ফ্ৰেছ। তাৰপিছত তাত ৰঙা জলকীয়া, হালধি পাউডাৰ আৰু অলপ নিমখ ধুনীয়াকৈ সানি পেলাই এনেকৈ 5 মিনিটমান ৰাখি দিছোঁ। তাৰপিছত মই এখন পেন লৈ 2 চামুচ তেল দিছোঁ। অলপ ভাজিব, অলপমান টান হোৱালৈকে মই ইলুটি-শিলুটিকৈ মাছখিনি ভাজিছোঁ। বৰ বেছিকৈ ভজাৰ দৰকাৰ নাই, অলপমান লাইট ব্ৰাউন কালাৰ আহিলে আপোনালোকে সেইখিনি নমাই পেলাই থ'ব পাৰে। এয়া চাওক, অলপ কালাৰ আহিছে। তাৰপিছত সেইখিনি ধুনীয়াকৈ আপোনালোকে নমাই একাষৰীয়াকৈ থৈ দিব এনেকৈ। তাৰপিছত এখন কেৰাহীত 3 চামুচ তেল লৈ পেলাই মই তাত জিৰা 1 চামুচ দিছোঁ। সেইখিনি ফুটাৰ পিছত এয়া 2টা কেঁচা জলকীয়া আৰু আদা 1/2 চামুচমান আদা দিছোঁ সৰুকৈ কুটি। সেইখিনিও ভাজিছোঁ 2-3 মিনিটমান। তাৰপিছত তাত এটা মিডিয়াম চাইজৰ পিঁয়াজ মই পেষ্ট বনাই দি দিছোঁ। পেষ্ট বনালে আপোনালোকৰ সময়ো ৰাহি হ'ব, খাবলৈ বেছি টেষ্টি হ'ব। অলপমান ভাজি তাত সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা 1 চামুচ আৰু জলকীয়া গুড়ি 1 চামুচ দিছোঁ। 1 মিনিটমান ভাজিব, ল' ফ্লেমতে ভাজিব আৰু লৰাই ভাজিব। তাৰপিছত আপোনালোকে তাত আধা কাপ পানী দি দিয়ক। এনেকৈ আধা কাপ পানী দিব। তাৰপিছত সেইখিনিও ভাজিব যেতিয়ালৈকে তেলটো ছেপাৰেট হৈ নাযায়। এনেকৈ ঢাকি দিয়ক। ঢাকি দিয়াৰ পিছত তেলটো দেখিছে ছেপাৰেট হৈ গৈছে, মানে ওপৰলৈ উঠি আহিছে তেলটো পৃথক হৈ পেলাই। তাৰপিছত আপোনালোকে তাত এতিয়া বিলাহীৰ পেষ্ট 4 পৰা 5 চামুচ তাত দি দিয়ক। মাছৰ পৰিমাণটো কম, সেইকাৰণে মই কমেই দিছোঁ। যদি মাছৰ পৰিমাণ বেছি হয় তেতিয়াহ'লে আপোনালোকে তাত বিলাহী পেষ্ট অলপ বেছিকৈ দিব। পানীটো শুকাই আহিছে। এতিয়া মই তাত ৱাটাৰমেলন চিডছ পেষ্ট বা মগজ সেইখিনি দিছোঁ 7 পৰা 8 চামুচ। সেইখিনি মিহলাই পেলাই তাৰপিছত মই তাত 2 কাপ গৰম পানী এনেকৈ দি দিছোঁ। তাৰপিছত 5 মিনিটৰ কাৰণে হাই ফ্লেমত উতলিবলৈ এৰি দিছোঁ। এয়া চাওক, পানীটো অলপ কমি আহিছে, তেলটো ওপৰলৈ উঠি আহিছে। এতিয়া তাত মাছখিনি দিছোঁ। মাছখিনি দিয়াৰ পিছত এতিয়া তাত অলপমান পানীও দি দিম। পানীখিনি দিয়াৰ পিছত ঢাকি দিলোঁ। আধা কাপ পানী দিছোঁ। 6-7 মিনিটৰ কাৰণে হাই ফ্লেমত মই ঢাকি দিছোঁ। পানী কমি গৈছে, তেলটো ওপৰলৈ উঠি আহিছে। আপোনালোকৰ ডিছটো ৰেডি হৈ গ'ল। এতিয়া একো কৰিব নালাগে, আপোনালোকে অকণমান নিমখটো টেষ্ট কৰিব। টেষ্ট কৰাৰ পিছত কি কৰিব, ধনিয়াৰ পাত অলপ দি দিয়ক। মই মান ধনিয়াৰ পাত দিছোঁ। বহুত ধুনীয়া চেণ্ট হয়, খাবলৈ বহুত বেছি ভাল হয়। এতিয়া আপোনালোকে চুইচটো অফ কৰি দিয়ক। এয়া চাওক, আপোনালোকৰ বহুত বেছি টেষ্টি, একেবাৰে বহুত বেছি টেষ্টি পাভ মাছৰ টেঙা ৰেচিপিটো একেবাৰে ৰেডি হৈ গৈছে। এবাৰ বনাই খাই চাওকচোন, আপোনালোকে এই সোৱাদটো গোটেই জীৱনত মনত ৰাখিব। প্ৰিয় দৰ্শক, এয়া আজি মই আপোনালোকৰ আগত পাভ মাছৰ টেঙা ৰেচিপিটো প্ৰেজেণ্ট কৰিলোঁ। কেনেকুৱানো পালে এবাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবচোন। যদি ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো আৰু ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনালোঁ।